নমস্কাৰ এমএছ সাপোৰ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে আমাৰ অসমবাসীৰ বাবে আহি পৰিছে এটা বহুত বেছি ভাল খবৰ। কিয়নো অসম চৰকাৰৰ ফালৰ পৰা এটা নতুন আঁচনি মুকলি কৰা হ'ল। এই আঁচনিখনৰ জৰিয়তে অসমবাসীয়ে লাভ কৰিব ফ্ৰী ই-ৰিক্সা, লগতে সেলাই মেচিন আৰু অটোমেটিক পেপাৰ প্লেট কাটিং মেচিন। আৰু আপুনিও যদি ফ্ৰীতে ই-ৰিক্সা, সিলাই মেচিন লগতে পেপাৰ প্লেট কাটিং মেচিন লাভ কৰিব বিচাৰে তেন্তে আপুনি অনলাইনত আবেদন কৰিব লাগিব। আৰু এই মেচিন বা ই-ৰিক্সাসমূহ ফ্ৰীতে লাভ কৰিবলৈ হ'লে আপোনাৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কোনসকলে লাভ কৰিব, এই সকলোসমূহ তথ্য আজি আমি এই ভিডিঅ'টোৰ মাধ্যমত আলোচনা কৰিম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। চেনেলটোলৈ নতুন আহিলে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সকলোৰে আগত আপুনি আমাৰ এই চেনেলটোৰ মাধ্যমেৰে পাই যায়। তেন্তে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ইয়াত চৰকাৰৰ ফালৰ পৰা এখন জাননী আহিছে। এই জাননীখন চাওক। ইয়াত কোৱা হৈছে যে কোনসকলে আবেদন কৰিব পাৰিব, কেনেকৈ আবেদন কৰিব, সকলোখিনি তথ্য এই জাননীখনত দিয়া হৈছে। অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা 2023-24 বিত্তীয় বৰ্ষৰ নিম্ন উল্লেখিত সামগ্ৰী বিতৰণৰ বাবে অৰ্থ সাহায্যৰে অসমৰ স্থায়ী বাসিন্দাৰ অনুসূচিত ধৰ্মীয় সংখ্যালঘু মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ বাবে। এই আঁচনিটো হৈছে মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী লোকসকলৰ বাবে। এই আঁচনিত 1 নম্বৰত দিয়া হৈছে ই-ৰিক্সাৰ মুঠ খৰচৰ 80% চৰকাৰে অনুদান কৰিব। আৰু যোনে ই-ৰিক্সাখন ল'ব, ফ্ৰীতে ল'ব বিচাৰে, তেওঁ 80% চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব আৰু তেওঁ নিজে 20% বহন কৰিব লাগিব। একেদৰে 2 নম্বৰত দিয়া হৈছে চুইং মেচিনত ঠিক একেদৰে 80% চৰকাৰে প্ৰদান কৰিব আৰু 20% তেওঁ হিতাধিকাৰীয়ে দিব লাগিব। আৰু 3 নম্বৰত দিয়া হৈছে অটোমেটিক পেপাৰ প্লেট মেকিং মেচিন। অটোমেটিক পেপাৰ প্লেট মেকিং মেচিনত 80% চৰকাৰে প্ৰদান কৰিব আৰু 20% তেওঁ হিতাধিকাৰীয়ে প্ৰদান কৰিব লাগিব। আৰু এই আবেদনসমূহ সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰা হ'ব। আৰু আবেদনকাৰীসকলৰ বছৰেকীয়া আয় 3 লাখ টকাতকৈ অধিক হ'ব নোৱাৰিব। মানে বছৰত আবেদনকাৰীৰ 3 লাখ টকাতকৈ অধিক হ'ব নোৱাৰে, 3 লাখ টকাতকৈ কম হ'ব লাগিব। আবেদনকাৰীয়ে অনলাইনৰ যোগেদি প্ৰপত্ৰ পূৰণ কৰিব পাৰিব। আৰু লগতে কোৱা হৈছে যাৱতীয় নথিপত্ৰ আপলোড কৰিব লাগিব। ইয়াৰ উপৰিও এই নথিপত্ৰসমূহৰ ফটোকপি মূল বাছনি প্ৰক্ৰিয়াৰ সময়তো লৈ আহিব লাগিব। আৰু যিখিনি ডকুমেণ্ট আপলোড কৰিব, এইটোত এটা বাছনি প্ৰক্ৰিয়া হ'ব। এই বাছনি প্ৰক্ৰিয়াত যিখিনি ডকুমেণ্ট আপলোড কৰা হৈছে সেইসমূহৰ ফটোকপি দেখুৱাব লাগিব। আৰু যিসকলে আবেদন কৰিব, এই আবেদনকাৰীসকলক অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা জনোৱা হৈছে ইচ্ছুক আবেদনকাৰীসকল তথা আত্মসহায়ক গোটসমূহক অহা 17/1/2024 তাৰিখৰ ভিতৰত উল্লেখিত ৱেবছাইটত গৈ আপোনালোকে অনলাইনৰ মাধ্যমেৰে আবেদন কৰিব পাৰিব। আৰু ইয়াত আন এটা কথা কোৱা হৈছে যে অসম্পূৰ্ণ আবেদন পত্ৰ গ্ৰহণযোগ্য নহ'ব। কোনোবাই যদি আধা আবেদন কৰি থৈ দিয়ে, তেওঁলোক গ্ৰহণযোগ্য নহ'ব। আৰু ইয়াত লিখা হৈছে যে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ বাছনিৰ কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব। ইয়াত কি অৰ্হতা দিয়া হৈছে, এইসমূহ অৰ্হতা থাকিব লাগিব যদি আপুনি ফ্ৰীতে ই-ৰিক্সা বা চিলাই মেচিন লাভ কৰিব বিচাৰে। ইয়াত প্ৰথম 1 নম্বৰ দিয়া হৈছে আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব, 1 নম্বৰ পইণ্ট। আৰু 2 নম্বৰত দিয়া হৈছে আবেদনকাৰী কমেও 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। 5ম শ্ৰেণী উত্তীৰ্ণ নহ'লে তেওঁলোকে লাভ নকৰে। 3 নম্বৰত দিয়া হৈছে আবেদনকাৰীৰ বয়স 18 বছৰৰ পৰা 50 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। এইসমূহ নিয়ম হৈছে ই-ৰিক্সাৰ ক্ষেত্ৰত আবেদনকাৰীৰ ঘৰৰ ঠিকনাৰ প্ৰমাণপত্ৰ গাঁও পঞ্চায়ত, পৌৰ নিগম বা টাউন কমিটিৰ কৰ্তৃপক্ষৰ পৰা ল'ব লাগিব। আপোনাৰ গাঁও পঞ্চায়তৰ পৰা এখন প্ৰমাণপত্ৰ ল'ব লাগিব, এইখন গাঁৱৰ বাসিন্দা হয় বুলি আপুনি। আৰু আন এটা কোৱা হৈছে আবেদনকাৰীৰ ভোটাৰ কাৰ্ড ও পৰিচয় প্ৰমাণপত্ৰ দিব লাগিব। আন এটা কোৱা হৈছে বছৰেকীয়া আয়ৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা গ্ৰহণ কৰিব লাগিব। আৰু আপোনাৰ ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব ই-ৰিক্সাৰ কাৰণে।
2 নম্বৰত কোৱা হৈছে সুইং মেচিন। সুইং মেচিনৰ অৰ্হতা, সুইং মেচিন পাবলৈ হ'লে কি আপোনাৰ অৰ্হতা থাকিব লাগিব, কোনে পাব, এইখিনি কোৱা হৈছে। 1 নম্বৰত কোৱা হৈছে আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায় আৰু মহিলা হ'ব লাগিব। এই সুইং মেচিন অকল মহিলাই লাভ কৰিব। আর 2 নম্বৰত কোৱা হৈছে আবেদনকাৰী কমেও 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। সেম একে ধৰণৰ ই ৰিস্কত যেনেকুৱা 5ম শ্ৰেণীৰ উত্তীৰ্ণ হ'ব লাগিব, সুইং মেচিনৰ ক্ষেত্ৰতো সেম 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। ইয়াত অকল এইটোই দিয়া হৈছে যে এইটো অকল মহিলাই লাভ কৰিব। 3 নম্বৰত কোৱা হৈছে আবেদনকাৰীৰ বয়স 18ৰ পৰা 50 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু 4 নম্বৰ কোৱা হৈছে আবেদনকাৰীৰ ঘৰৰ ঠিকনা প্ৰমাণপত্ৰ গাঁও পঞ্চায়ত, পৌৰ নিগম বা টাউন কমিটিৰ কৰ্তৃপক্ষৰ পৰা ল'ব লাগিব। সেম একে ধৰণৰ। আৰু আবেদনকাৰীৰ ভোটাৰ কাৰ্ড ও পৰিচয় প্ৰমাণপত্ৰ দিব লাগিব। 5 নম্বৰত হৈছে আয়ৰ প্ৰমাণপত্ৰ দিব লাগিব। আয়ৰ মানে ইনকাম চাৰ্টিফিকেট, যিখন সাৰ্কুলাৰৰ পৰা প্ৰদান কৰা হয়। আপোনালোকে ফ্ৰীতে যদি ই ৰিস্ক বা সুইং মেচিন, ফেশ্বন ডিজাইন মেচিন, অটোমেটিক পেপাৰ প্লেট মেকিং মেচিন এইসমূহ লাভ কৰিব বিচাৰে, আপোনালোকে এইটো যোগ্যতা, এইটো অৰ্হতাৰ ভিতৰত পৰিব লাগিব, এইটো কেটাগৰীৰ ভিতৰত পৰিব লাগিব, তেতিয়াহ'লে আপুনি লাভ কৰিব। আৰু কোনসকলে এই ফ্ৰী ই ৰিস্ক আৰু সেলাই মেচিন, পেপাৰ কাট মেচিন এই কোনসকলে লাভ কৰিব, যিসকল ধৰ্মীয় সংখ্যালঘু, মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী, তেওঁলোকে লাভ কৰিব। আৰু ইয়াত আন এটা কথা কোৱা হৈছে যে ইয়াত চৰকাৰৰ ফালৰ পৰা 80% প্ৰদান কৰা হ'ব। ধৰি লওক ই ৰিস্কৰ বাবে আপুনি আবেদন কৰিছে, আপোনাৰ ইয়াৰ ভিতৰত চৰকাৰে 80% প্ৰদান কৰিব। আৰু আপুনি যদি ল'ব বিচাৰে আপুনি নিজে 20% মানে 20% আপুনি বহন কৰিব লাগিব। আৰু আপোনাৰ ন্যূনতম একদম লাষ্ট হৈছে 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আপোনাৰ। আৰু বয়স হ'ব লাগিব 18 বছৰৰ পৰা 50 বছৰৰ বয়সৰ ভিতৰত হ'ব লাগিব। আৰু আপোনাৰ ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আৰু আপুনি ইনকাম চাৰ্টিফিকেট দিব লাগিব। আৰু 3 নম্বৰ পইণ্ট হৈছে ফেশ্বন ডিজাইন মেচিন। যিটো ফেশ্বন ডিজাইন মেচিন যদি আপুনি ফ্ৰীতে লাভ কৰিব বিচাৰে, তেতিয়াহ'লে সেম একেধৰণে কোৱা হৈছে আবেদনকাৰীৰ আত্মসহায়ক গোটত পঞ্জীয়ন হ'ব লাগিব। ইয়াত অলপ বেলেগ কোৱা হৈছে, যদি এই ফেশ্বন ডিজাইন মেচিন যিটো ল'ব বিচাৰে আপুনি, কি কোৱা হৈছে আবেদনকাৰীৰ আত্মসহায়ক গোটটোত পঞ্জীয়ন হ'ব লাগিব। আৰু ইয়াৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা গ্ৰহণ কৰি আপলোড কৰিব লাগিব, এই ৱেবছাইটত গৈ আপলোড কৰিব লাগিব। 2 নম্বৰত কোৱা হৈছে আত্মসহায়ক গোটত কমেও 10জন সদস্য থাকিব লাগিব। 3 নম্বৰ কোৱা হৈছে আত্মসহায়ক গোটৰ নামত বেংক একাউণ্ট এক্টিভ থাকিব লাগিব। যদি বেংক একাউণ্ট এক্টিভ নাথাকে তেতিয়াহ'লে নহ'ব। আৰু গ্ৰুপত সেই আত্মসহায়ক গোটটোত কমেও 10জন সদস্য থাকিব লাগিব। আৰু 4 নম্বৰ কোৱা হৈছে আত্মসহায়ক গোটৰ সদস্যৰ ঠিকনা ও পৰিচয় পত্ৰ দিব লাগিব। যদি আপুনি অকলে এইটো ফেশ্বন ডিজাইন মেচিনটো ল'ব বিচাৰে, এই আত্মসহায়ক গোটত যি 10জন আছে সকলোৰ পৰিচয় পত্ৰ দিব লাগিব। কোৱা হৈছে আবেদনকাৰী আত্মসহায়ক গোটৰ সদস্যসকলৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব। আৰু কোৱা হৈছে যিসকল 10জন আছে সেই সকলো 10জন ধৰ্মীয় সম্প্ৰদায়ৰ হ'ব লাগিব। মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী এইসকলৰ ভিতৰত তেওঁলোক হ'ব লাগিব। আৰু লাষ্টটো দিয়া হৈছে 4 নম্বৰটো দিয়া হৈছে অটোমেটিক পেপাৰ প্লেট মেকিং মেচিন। যিটো পেপাৰ প্লেট কাটিং যিটো মেচিন, সেইটো যদি আপুনি ফ্ৰীতে চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব বিচাৰে, যে চৰকাৰে 80% প্ৰদান কৰিব আৰু আপুনি নিজে 20% প্ৰদান কৰিব। এইটোত যদি আপুনি লাভ কৰিব বিচাৰে তেতিয়াহ'লে এইটোত আবেদন প্ৰক্ৰিয়া সেম কোৱা হৈছে আবেদনকাৰী আত্মসহায়ক গোটটোত পঞ্জীয়ন হ'ব লাগিব। আৰু ইয়াৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা গ্ৰহণ কৰি এই ৱেবছাইটটোত আপলোড কৰিব লাগিব। দ্বিতীয়তে কোৱা হৈছে আত্মসহায়ক গোটটোত কমেও 10জন সদস্য থাকিব লাগিব। তৃতীয়তে কোৱা হৈছে আত্মসহায়ক গোটৰ নামত বেংক একাউণ্ট এক্টিভ থাকিব লাগিব। চতুৰ্থতে কোৱা হৈছে আত্মসহায়ক গোটৰ সদস্যসকলৰ ঠিকনাৰ পৰিচয় পত্ৰ দিব লাগিব। ঠিক একেদৰে 3 নম্বৰ আৰু 4 নম্বৰত একেদৰে কোৱা হৈছে আবেদনকাৰী আত্মসহায়ক গোটৰ সকলো ধৰ্মীয় সংখ্যালঘু হ'ব লাগিব। আৰু এইখিনি অৰ্হতা যদি আপোনাৰ থাকে তেতিয়াহ'লে আপুনি ফ্ৰীতে লাভ কৰিব পাৰিব ই ৰিস্ক, সুইং মেচিন, ফেশ্বন ডিজাইন মেচিন আৰু অটোমেটিক পেপাৰ প্লেট কাটিং মেচিন। আৰু ইয়াত আপোনাৰ বছৰি আয় 3 লাখতকৈ কম হ'ব লাগিব। আৰু 17 জানুৱাৰীৰ পৰা এইটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু ইয়াত এটা টল ফ্ৰী নাম্বাৰো দিয়া হৈছে, যদি আপোনাৰ কিবা ক্লিয়াৰিফিকেশ্যন লাগে। ইয়াত ক্লিয়াৰিফিকেশ্যনৰ কাৰণে এটা নাম্বাৰটো দিয়া হৈছে, চাওক 7635998002। এই নাম্বাৰত আপুনি কল কৰি আপোনাৰ কিবা ডাউট থাকিলে আপুনি সুধিব পাৰিব।
ইমানখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টো আৰু কেনেকৈ অনলাইন আবেদন কৰিব আমি নেক্সট ভিডিঅ'টোৰ মাধ্যমেৰে জনাম আজি জাষ্ট এই ইনফৰমেশ্যনটো জনালোঁ আৰু কোনে আবেদন কৰিব পাৰে কোন কি ডকুমেণ্ট লাগিব সকলোসমূহ তথ্য লৈ আছোঁ আৰু এইখিনি আপুনি ডকুমেণ্ট ৰেডি কৰি লওক আৰু নেক্সট ভিডিঅ'ত আমি জনাম কেনেকৈ আবেদন কৰিব কি কৰিব লাগিব যদি চেনেলটোলৈ নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ভাল পালে এটা লাইক কৰি আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব